Hello and welcome back to our channel. Let's start the new session. নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আহা তেতিয়াহ'লে আজি কিবা এটা নতুন শিকো লেসন নম্বৰ 15 এ নেশ্যন ষ্ট্ৰেংথ আৰু এই কবিতাটো লিখিছে ৰাল্ফ ৱাল্ডো এমাৰছন ঠিক আছে তেতিয়াহ'লে লেসনটো তোমালোকে সম্পূৰ্ণকৈ চাবা ইয়াত বহু কথা জানিবলগীয়া আছে সম্পূৰ্ণকৈ চালেহে জানিব পাৰিবা আহা তেন্তে স্ক্ৰীনত থকা কবিতাটো আমি পঢ়ো আৰু ইয়াৰ মূল ভাৱখিনি জানি লওঁ not gold but only man can make a people great and strong men who for truth and honor's sake stand fast and suffer long ইয়াতে গোল্ড বুলি যিটো শব্দ আছে গোল্ড শব্দটোৱে সোণ বুজোৱা নাই গোল্ড শব্দটোৱে বুজাইছে ধন সম্পদ বহু ধন সম্পদে মানুহক কি কৰিব নোৱাৰে মহান আৰু শক্তিশালী কৰিব নোৱাৰে সঁচা অৰ্থত মানুহ এজনক বা বহু মানুহক শক্তিশালী আৰু মহান কৰিব পাৰে কিছুমান গুণে সেই গুণবোৰ হৈছে সত্যবাদিতা আৰু সন্মানৰ বাবে যিয়ে বহু দুখ কষ্ট সহিব পাৰে আৰু যিয়ে সকলোতকৈ আগত থিয় হ'ব পাৰে ইয়াত যেহেতু নেশ্যন ষ্ট্ৰেংথ বুলি কৈছে নিশ্চয় নিজৰ জাতি বা নিজৰ ৰাষ্ট্ৰৰ সন্মানৰ কাৰণে সন্মুখত থিয় হোৱা আৰু বহু কষ্ট পোৱা এই লোকসকলৰ কথা কোৱা হৈছে আহা তেন্তে কবিতাটোৰ শব্দ অৰ্থবোৰ এবাৰ চাই লওঁ ছাত্ৰ ছাত্ৰীসকল আজি পোনপ্ৰথমবাৰৰ বাবে যিসকলে চেনেলটোলৈ আহিছা সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই আৰু লগতে নটিফিকেশ্যন যেটো বেল আছে হেতু প্ৰেছ কৰিবা অল নটিফিকেশ্যন অন কৰিবা যাতে যিকোনো এই ধৰণৰ ভিডিও দিলে পোনপ্ৰথমতে তুমি চাবলৈ পোৱা আৰু লগতে তোমাৰ সহপাঠী বন্ধু বান্ধৱী সকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যদি ভিডিওটো সঁচাকৈ ভাল লাগিছে তেতিয়াতো নিশ্চয় লাইক এটা কৰিবা তেন্তে শব্দ অৰ্থবোৰ নিশ্চয় তোমালোকে নোট ডাউন কৰিছা আৰু এই শব্দ অসমীয়া অৰ্থ যিবোৰ আছে এইবোৰ কিমান দৰকাৰ জানানে তোমালোক যেতিয়া ডাঙৰ হ'বা যেতিয়া সঁচাকৈ ইংৰাজী ভাষা এপ্লাই কৰিব লগা হয় জীৱনত তেতিয়া অনুভৱ কৰিবা যে এই শব্দবোৰৰ কি মহত্ব আছে এইটো আমাৰ সেকেন্ড ল্যাঙ্গুৱেজ হয় গতিকে প্ৰতিটো শব্দই আমাৰ বাবে অতি প্ৰয়োজনীয় সেইকাৰণে শব্দ অৰ্থৰ যেটো ভঁৰাল আছে হেতু টনকিয়াল কৰিবলৈ তোমালোকে এই শব্দ অৰ্থবোৰ নিশ্চয় নোট ডাউন কৰিছা নোট ৰাখিবলৈ চেষ্টা কৰিবা যাতে তোমালোকৰ পিছলৈ ভাল হয় তেতিয়া আহা তেন্তে আমি দ্বিতীয় যেটো ষ্টেঞ্জাছ আছে হেতু ষ্টেঞ্জাটো চাই লওঁ brave men who walk while others sleep who dare where others fly they build the nation's pillar deep and lift them to the sky সাহসী মানুহসকল সাহসী লোকসকল যিসকলে কাম কৰি থাকে পৰিশ্ৰম কৰি থাকে তেতিয়া যেতিয়া অইন লোকসকল নিদ্ৰামগ্ন হৈ থাকে যিসকলে সাহস কৰি আগুৱাই যায় কেতিয়া যেতিয়া অইন বহু লোক পলায়ন কৰে সন্মুখত বিপদ দেখি অইন বহু লোক যেতিয়া পলায়ন কৰে বা শাস্তিৰ ভয়ত যেতিয়া পলায়ন কৰে তেতিয়া সাহসী মানুহে কি কৰে সাহসেৰে আগুৱাই যায় আৰু নিজৰ কামত কি হয় ব্যস্ত হৈ পৰে they build the nation's pillar deep and lift them to the sky আৰু এই সাহসী মানুহ দলে কি কৰে এখন ৰাষ্ট্ৰৰ বা এটা জাতিৰ যেটো মূল খুঁটা সেই খুঁটাটো গভীৰ যেটো ঠাই আছে গভীৰ যেটো কোণ আছে তাৰ পৰা উঠাই আনে কলৈ আকাশলৈ উঠাই আনে অৰ্থাৎ নিম্ন স্তৰৰ পৰা উচ্চ আৰু উচ্চতৰ স্তৰলৈ কি কৰে ইয়াক আগবাঢ়ি যোৱাত সহায় কৰে অৰ্থাৎ দেশৰ বা জাতিৰ উন্নতি কৰে ছাত্ৰ ছাত্ৰীসকল কবিতাটো লিখিছে ৰাল্ফ ৱাল্ডো এমাৰছন ৰাল্ফ ৱাল্ডো এমাৰছনৰ বিষয়ে অলপ জানি লওঁ আহা ৰাল্ফ ৱাল্ডো এমাৰছন যিজন আছিল কবি তেওঁ 19 শতিকাৰ এজন আমেৰিকান কবি আছিল এই আমেৰিকান কবিজনক বেছি ভাগ মানুহে ৱাল্ডো বুলিয়ে জানে আৰু তেওঁৰ যি প্ৰেৰণা আছিল তেওঁ কবিতা লিখিবলৈ প্ৰেৰণা পাইছিলে বিশ্ববিখ্যাত কবি ৱৰ্ডছৱৰ্থৰ পৰা কাৰণ ৱৰ্ডছৱৰ্থেও প্ৰকৃতিক ভাল পাইছিল এমাৰছনেও প্ৰকৃতিক ভাল পাইছিল আৰু তেওঁ বিশ্বাস কৰিছিল কিহৰ ওপৰত নিজৰ যেটো যেটো বিশ্বাস বা আত্ম উপলব্ধি এই আত্ম উপলব্ধিৰ যেটো আইডিয়া এই আইডিয়াটোৰ ওপৰত তেওঁ বিশ্বাস কৰিছিল এগৰাকী বিখ্যাত কবিৰ উপৰিও তেওঁ প্ৰবন্ধকাৰ
সমালোচক, দাৰ্শনিক আৰু লগতে সুবক্তাও আছিল। তো এমাৰ্চনৰ বিষয়ে ইমানেই। ধন্যবাদ, নমস্কাৰ, পিছলৈ আকৌ লগ পাম।